ড্ৰিম ইলেভেন অসমত কেনেকৈ খেলিব লাগে সেইটো বহুত ডাঙৰ সমস্যা, কিন্তু এই ভিডিঅ'টো চাই পালে তোমালোকৰ এই সমস্যাটো 1 ছেকেণ্ডত দূৰ হৈ যাব। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণলৈ চাবা। ভিডিঅ'টো আৰম্ভ নকৰোঁতেই তোমালোকে মোৰ ড্ৰিম ইলেভেনৰ পৰা জিকা পইচাখিনি চাই লোৱা। উইনিংবোৰ চাই তোমালোকে বিশ্বাস কৰিব পাৰিছা যে মই ড্ৰিম ইলেভেন ডেইলি খেলোঁ আৰু ডেইলি উইনিং কৰোঁ। এই ভিডিঅ'টো চাই আজি তোমালোকে একাউণ্ট খোলাৰ পৰা পইচা এড কৰালৈ সকলোখিনিয়ে চাব পাৰিবা। প্ৰথমতে তোমালোকে নিজৰ যদি ড্ৰিম ইলেভেন আছে সেইটো তোমালোকে আনইনষ্টল কৰি লোৱা, কাৰণ আছে তোমালোকে পিছত আকৌ ইনষ্টল কৰিবা। আনইনষ্টল কৰাৰ পাছত তোমালোকে ছেটিংছত যাবা। ছেটিংছত গৈ পালে এবাউট ফোন বুলি চাৰ্চ কৰিবা। এবাউট ফোন চাৰ্চ কৰাৰ পাছত তোমালোকৰ এনেকুৱা পেজ এটা আহিব। এতিয়া তোমালোকে ভাৰ্চনত ক্লিক কৰিবা ছেকেণ্ড অপশ্যনটোত। তাৰ পাছত তোমালোকে বিল্ড নম্বৰত 5-6 বাৰ ক্লিক কৰিবা। একেলগে 5-6 বাৰ ক্লিক কৰাৰ পাছত তোমালোকে এইটো বেক কৰি দিবা। বেক কৰাৰ পাছত তোমালোকে প্লে ষ্ট'ৰত যাবা। প্লে ষ্ট'ৰত গৈ এটা এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হৈছে GPS এমুলেটাৰ। এপটো ডাউনলোড কৰাৰ পাছত তোমালোকে আকৌ এবাৰ ছেটিংছত যাব লাগিব। ছেটিংছত গৈ পালে অলপ তলৰ ফালে স্ক্ৰল কৰিলে দেখি পাবা এডিশ্যনেল ছেটিংছ। আকৌ যদি অলপ তলৰ ফালে স্ক্ৰল কৰা তেনেহ'লে তোমালোকে ইয়াতে দেখিবলৈ পাবা এইবাৰ চিলেক্ট মক লোকেশ্যন এপ। এতিয়া তাত ক্লিক কৰাৰ পাছত তোমালোকে যোনটো এপ ডাউনলোড কৰিছিলা GPS এমুলেটাৰ তাত ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে তোমালোকৰ ছেটিংছৰ কাম ইয়াতে সমাপ্ত। এতিয়া তোমালোকে যোনটো এপ ডাউনলোড কৰিছিলা GPS এমুলেটাৰ তাত যাবা। তাত গৈ তোমালোকে ড্ৰিম ইলেভেন লিগেল হোৱা এটা ষ্টেটত ক্লিক কৰিবা। ক্লিক মানে চাৰ্চ কৰিব লাগিব। মই ধৰি লোৱা দিল্লী বুলি চাৰ্চ কৰিছোঁ। দিল্লী চাৰ্চ কৰাৰ লগে লগে তোমালোকক দিল্লীৰ লোকেশ্যন এটালৈ লৈ যাব। তাৰপাছত তাত তোমালোকে লোকেশ্যনৰ বাটনটো ছেট কৰি দিবা। ছেট কৰাৰ পাছত তোমালোকে যিহেতু ড্ৰিম ইলেভেনটো আনইনষ্টল কৰিছিলা আকৌ এবাৰ ইনষ্টল কৰি ল'বা। তাৰপাছত তোমালোকে নিজৰ একাউণ্টটো আকৌ এড কৰি ল'বা। এতিয়া তোমালোকে একাউণ্ট এড কৰাৰ পাছত তোমালোকক মই ক'ম পইচা কেনেকৈ এড কৰিব লাগে। পইচা এড কৰিবলৈ তোমালোকে যিমান টকা দিবা তিমানটো দি পালে তোমালোকৰ গুগল পে' ফোনপে' যিয়ে আছে তাত ক্লিক কৰি যিমান টকা ডিপ'জিট কৰিব আছে কৰি ল'বা। এইখিনি কাম কৰাৰ পাছত তোমালোকৰ ড্ৰিম ইলেভেনৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া তোমালোকে অসমত বিন্দাছ ড্ৰিম ইলেভেন খেলিব পাৰা। কিবা যদি বুজি পোৱা নাই কমেণ্ট কৰা, মই কমেণ্টৰ এনচাৰ নিশ্চয় দিম। আৰু এটা কথা, তোমালোকৰ এইটো সমস্যা হ'ব পাৰে, তোমালোকে যেতিয়া বেংক একাউণ্টটো এড কৰিবা তেতিয়া তোমালোকে অসমৰ IFSC কোড নিদিবা। তোমালোকে দিল্লী যদি লোকেশ্যন দিছা তেনেহ'লে দিল্লীৰ IFSC কোডটো দিবা। আৰু যদি তোমালোকে ড্ৰিম ইলেভেনত নিজৰ বেংক একাউণ্ট এড কৰিব পৰা নাই তে কমেণ্ট কৰা, মই নেক্সট ভিডিঅ'ত তোমালোকক ফুল প্ৰপাৰ ভিডিঅ' বনাই বুজাই দিম যে বেংক একাউণ্ট কেনেকৈ এড কৰে।